কোনো এজন লোক যেতিয়া ডায়াবেটিছ নাইবা মধুমেহ ৰোগত ভুগিবলৈ লয় তেতিয়া মানুহজনৰ তেজত গ্লুকোজৰ পৰিমাণ বেছি পৰিমাণে বাঢ়িবলৈ লয়। এই ব্লাড গ্লুকোজৰ পৰিমাণ যদি এনেদৰে বাঢ়ি থাকে তেন্তে ৰোগীৰ শৰীৰৰ বিভিন্ন অংগসমূহৰ ওপৰত ইয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ পৰিবলৈ আৰম্ভ হয়। সেইবাবে ইয়াৰ চিকিৎসা যিমান সোনকালে আৰম্ভ কৰিব পৰা যায় সিমানে ভাল বুলি গণ্য কৰা হয়। কিছুমান প্ৰশ্নই আমাৰ ৰোগীসকলক বৰকৈ আমনি দি থকা দেখা যায়। তেনে কিছু প্ৰশ্নৰ উত্তৰ যাতে আজি ভিডিঅ'টোৰ যোগেদি আপোনালোকে পায় সেই উদ্দেশ্যলৈ আজি আকৌ এবাৰ মই আপোনালোকৰ ওচৰলৈ আহিলোঁ। নমস্কাৰ, মই ডক্টৰ নৱজিৎ সাহু, স্বাস্থ্যলৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ বিষয়টো হৈছে ডায়েবেটিছ ৰোগীৰ মনত উদয় হোৱা কেইটামান সাধাৰণ কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন। ডায়েবেটিছ ৰোগীসকলৰ কিছুমানে ইনচুলিন ল'ব লগা হয় কিয়? আৰু কিছুমানে যে ঔষধ খাই থাকিয়ে নিজৰ ব্লাড গ্লুকোজ কণ্ট্ৰল কৰি থাকিব পাৰে তাৰ কাৰণটোনো কি? কিছুমানে বহুদিন ঔষধ খাই সুন্দৰকৈ ব্লাড গ্লুকোজ নিয়ন্ত্ৰণ কৰাৰ পাছতো কিয় ইনচুলিনৰ প্ৰয়োজন হ'ব পাৰে? ঔষধ বা ইনচুলিন নোলোৱাকৈ ব্লাড গ্লুকোজ নিয়ন্ত্ৰণ কৰিব নোৱাৰি নেকি? এই সকলোখিনি কথা আজি আমি ভালদৰে আৰু সহজে বুজি পোৱাকৈ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আনলৈও শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰো বেনিফিট হয়। যদি আপুনি চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নটিফিকেশ্যন আইকনটো ক্লিক কৰি থ'ব যাতে নতুন ভিডিঅ' অহাৰ লগে লগে আপুনি পোনপ্ৰথমে গম পায়। প্ৰশ্নখিনিৰ উত্তৰ জনাৰ বাবে আমি অলপ পিছুৱাই গৈ ডায়েবেটিছ হোৱাৰ কাৰণটোনো কি তাক এবাৰ জানি ল'ব লাগিব, কাৰণ ইয়াৰ আঁৰত কিছুমান বৈজ্ঞানিক তথ্য লুকাই আছে। ইনচুলিন নামৰ হৰম'নবিধে আমাৰ ব্লাড গ্লুকোজৰ পৰিমাণ কমাই ইয়াক নিয়ন্ত্ৰণ কৰি ৰাখে। ই খাদ্যৰ পৰা আহৰণ কৰা গ্লুকোজক আমাৰ শৰীৰৰ কোষবিলাকৰ ভিতৰলৈ সুমুৱাই দি ইয়াক শক্তিৰূপে ব্যৱহাৰ কৰাত সহায় কৰে। এই হৰম'নবিধৰ উৎপাদন হয় আমাৰ শৰীৰৰ ভিতৰত থকা পেংক্ৰিয়াছ বা অগ্নাশয় নামৰ গ্ৰন্থিৰ কিছুমান বিশেষ ধৰণৰ কোষৰ পৰা। পেংক্ৰিয়াছৰ ভিতৰত আইলেটছ অৱ লেংগাৰহেন্স নামৰ সৰু সৰু কিছুমান কোষৰ সমষ্টি পোৱা যায়। এজন স্বাস্থ্যৱান প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত এই পেংক্ৰিয়াছত থকা আইলেটছ অৱ লেংগাৰহেন্সবিলাকৰ সৰ্বমুঠ সংখ্যা হৈছে 10 লাখ। ইয়াত থকা কিছুমান কোষ হৈছে যেনেকৈ আলফা চেল, বিটা চেল, ডেল্টা চেল ইত্যাদি। পেংক্ৰিয়াছৰ ভিতৰত থকা মাথো বিটা চেলেহে ইনচুলিন চিক্ৰেশ্যন কৰিব পাৰে বা ইনচুলিন উৎপাদন কৰিব পাৰে। এই বিটা চেলবিলাক যদি কোনো কাৰণত নষ্ট হ'বলৈ আৰম্ভ হয় তেন্তে ইনচুলিনৰ ৰিলিজ কমিবলৈ আৰম্ভ হয় আৰু ব্লাড গ্লুকোজৰ পৰিমাণ অনিয়ন্ত্ৰিতভাৱে বাঢ়িবলৈ লয়। টাইপ 1 ডায়েবেটিছ হয় এই বিটা চেলবিলাক নষ্ট হোৱাৰ বাবে, আৰু টাইপ 1 ডায়েবেটিছ হ'লে আমাৰ শৰীৰত ইনচুলিনৰ পৰিমাণ কমি যোৱাৰ বাবে ইয়াৰ অভাৱ পূৰাবৰ বাবে আমি বাহিৰৰ পৰা ইনচুলিন দিব লগা হয়। ইয়াৰ অৰ্থ এইটোৱে যে টাইপ 1 ডায়েবেটিছৰ প্ৰধান চিকিৎসা হৈছে ইনচুলিন থেৰাপি। কিন্তু কেতিয়াবা ইনচুলিনৰ লগতে কিছুমান ঔষধো ৰোগীক দিবলগীয়া হ'ব পাৰে। কেতিয়াবা ইনচুলিনৰ পৰিমাণ পৰ্যাপ্ত পৰিমাণে থাকিলেও ইনচুলিনৰ কাম কৰাৰ ক্ষমতা একেবাৰে কমি যায় আৰু শৰীৰৰ কোষবিলাকে ইনচুলিনৰ প্ৰতি সঁহাৰি একেবাৰে নিদিয়া হয়। ই হৈছে ইনচুলিন ৰেজিষ্টেন্স। প্ৰথম অৱস্থাত শৰীৰে অধিক পৰিমাণৰ ইনচুলিন ৰিলিজ কৰি ইনচুলিনৰ ক্ষতিপূৰণ কৰিবলৈ চেষ্টা কৰে, কিন্তু পেংক্ৰিয়াছে ইনচুলিন ৰিলিজ কৰিলেও ৰেজিষ্টেন্স হোৱাৰ ফলত শৰীৰৰ কোষবিলাকে ইনচুলিনৰ প্ৰতি সঁহাৰি একেবাৰে দিব নোৱাৰা হয়। আনহাতে সময়ৰ লগে লগে পেংক্ৰিয়াছৰ বিটা চেলবিলাক ক্লান্ত হৈ পৰে আৰু প্ৰয়োজনীয় ইনচুলিন ৰিলিজ কৰিব নোৱাৰা হৈ পৰে। এনেধৰণৰ ডায়েবেটিছ হৈছে টাইপ 2 ডায়েবেটিছ। সেয়েহে টাইপ 2 ডায়েবেটিছ হ'লে জীৱনশৈলীৰ পৰিৱৰ্তন যেনে নিয়মীয়া ব্যায়াম, স্বাস্থ্যকৰ খাদ্যাভ্যাস, ওজন নিয়ন্ত্ৰণ আদিৰ লগতে ৰোগীক ঔষধহে খাবলৈ দিয়া হয়। এই ঔষধবোৰে ইনচুলিনৰ কাম শক্তিশালী কৰে বা পেংক্ৰিয়াছক অধিক ইনচুলিন ৰিলিজ কৰিবলৈ সহায় কৰে। অৰ্থাৎ এই ঔষধবিলাকৰ কিছুমান হৈছে ইনচুলিন চেন্সিটাইজাৰ আৰু কিছুমান হৈছে ইনচুলিন ৰিলিজাৰ। তথাপিও সময় অতিবাহিত হোৱাৰ লগে লগে পাছলৈ কিছুমান ৰোগীৰ ক্ষেত্ৰত ঔষধ পৰ্যাপ্ত নহয় আৰু ৰোগীক কিছু পৰিমাণে ইনচুলিন থেৰাপিৰ প্ৰয়োজন হ'বগৈও পাৰে। ইয়াৰ কাৰণটো হৈছে যে সময় অতিবাহিত হোৱাৰ লগে লগে পেংক্ৰিয়াছৰ বিটা চেলবিলাক বহুদিন ধৰি অধিক কাম কৰিবলগীয়া হোৱাৰ বাবে এই বিটা চেলবিলাক লাহে লাহে ক্লান্ত হৈ পৰে আৰু আগৰ দৰে প্ৰয়োজনীয় ইনচুলিন উৎপাদন কৰিব নোৱাৰা হয়। ইয়াৰ ফলত কিছুমান ঔষধৰ প্ৰভাৱ কমি যায়, কাৰণ ঔষধ থাকিলেও যদি কোষে ইনচুলিন ৰিলিজ কৰিবলৈ সক্ষমেই নহয় তেন্তে সকলো ঔষধ নহ'লেও কিছুমান ঔষধৰ ইফেক্ট একেবাৰে কমি যাবলৈ লয়। ইয়াৰ ফলত কিছুমান ৰোগীৰ ক্ষেত্ৰত ইনচুলিন থেৰাপি দিয়াৰ একেবাৰে প্ৰয়োজনীয় হৈ পৰে। ঔষধ নোলোৱাকৈ ডায়েবেটিছ কণ্ট্ৰল কৰিব পাৰি নে নোৱাৰি? টাইপ 2 ডায়েবেটিছ ৰোগীসকলে আৰম্ভণিতে ওজন নিয়ন্ত্ৰণ, খাদ্য নিয়ন্ত্ৰণ আৰু নিয়মীয়া ব্যায়ামৰ যোগেদি বহুদিন ছুগাৰ ভালকৈ কণ্ট্ৰল কৰি থাকিব পাৰে। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে ইনচুলিনৰ উৎপাদন লাহে লাহে কমিবলৈ লয়। তেতিয়া টেবলেট বা ইনচুলিন থেৰাপিৰ প্ৰয়োজন হ'ব পাৰে।
টাইপ 1 ডায়েবেটিছ ৰোগীসকলৰ ক্ষেত্ৰত পেংকিয়াজৰ বিটা চেল নষ্ট হৈ যোৱাৰ ফলত শৰীৰে নিজে ইনচুলিন উৎপাদন কৰিব নোৱাৰা হৈ পৰে। সেয়েহে টাইপ 1 ডায়েবেটিছৰ ৰোগীসকলৰ ক্ষেত্ৰত ইনচুলিনৰ প্ৰয়োজন হয় আৰু কেৱল লাইফষ্টাইল পৰিৱৰ্তন কৰি ইয়াক নিয়ন্ত্ৰণ কৰা অসম্ভৱ। আশা কৰোঁ আপোনালোকে আজি বহুতো নতুন আৰু নজনা কথা জানিব পাৰিলে। আজিলৈ ইয়াতে সামৰিছোঁ। এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আকৌ এবাৰ আহিম। আপোনালোক সকলোৱে স্বাস্থ্যৱান হৈ থাকক আৰু হেল্ডি হৈ থাকক। নমস্কাৰ।